একদম নহয় 2-20 50 লৈকে 50 লৈকে দুবাৰ লিখি দিলা কি হ'ল? দুটা সাবজেক্টে কৰিব পাৰে হিয়া। এই লিখা আকৌ। হেল্ল'। লিখি লোৱা আকৌ। লিখি লোৱা আকৌ। আকৌ বোলে এফালে ভয় লাগি আছে তাত। তোৰ আকৌ কেলে ভয় লাগিছে? কেলে ভয় লাগি আছে? হা? কি? ভালকে কৈ দিয়া। মুখখন খুলি কৈ দিয়া। 50 দুৰ্লভে পাই যাব নেকি? 50 দুৰ্লভে পাই যাব। পাই যাব বুলি ভয় লাগি আছে। অঁ ভয় লাগি আছে। লগৰ ল'ৰাই পাই যাব 50 মাৰ্ক। তুমি কিমান পাবা? মই 2 মান পাবানে? নহয়। কিমান পাবা? 25 25 মান পাবা? এতিয়া ভালকৈ লিখিলেহে পাবা। নিলিখিলে ক'ত পাবা? সেইটো কি ষ্টাইল আছে? এতিয়া তুমি হেৰিতহে 25 পাব লাগে, সমূহীয়া পৰীক্ষাত 50 পাব লাগিব। হা। নহয় লিখিয়ে থাকিব লাগিব আজি গোটেই ৰাতিটো। এনেকৈ নিজে লিখা 2-20 তাৰপিছত 2-1 কৰিছিলোঁ। অঁ ধৰি দিম কৈছোঁ, ধৰি দিম। 2 এটা 1 এটা লিখা। 2টো কেনেকুৱা? 2 লিখা। 2 এনেকুৱা। 1টো? 1টো এনেকুৱা। তাৰপিছত আকৌ 2 দুটা? আকৌ 2 দুটা। পাৰিলে আৰু ছোৱালী তোৱালী পতাব পাৰিবা আৰু এতিয়া লিখিব পাৰিলে মানে। তাৰপিছত 2 এটা 3 এটা লিখা। মোবাইল চাম। মই তাৰপৰা মোবাইল চাম দেই। মামা ওচৰলৈ। লিখাবি আৰু 50 লৈকে এইডোখৰ 50 লৈকে লিখা দিবি, তাৰপৰা আকৌ এইটোৰ পৰা 100 পৰা ষ্টাৰ্ট কৰি 50 লৈকে লিখাবি। সেইটো লিখিলে হোমৱৰ্ক চেছ আৰু। জল্দি। গোটেইকেইটা ছাবজেক্ট। অঁ তালৈকে লিখিব লাগিব। ইয়ালৈকে নিলিখো। ক'লৈকে লিখিবা? ইয়ালৈকে লিখিম। অঁ ইয়ালৈকে লিখিলে হ'ব। এইলৈকে সেইডোখৰ পৰা কোনে লিখিব? তুমি চোৱাচোন, যেতিয়ালৈকে তাৰমানে স্কুলত লিখিব নোৱাৰিম নহয়, তেতিয়ালৈকে একেডোখৰকে কিমান দি আছে চোৱা। একে দিয়ে থাকিব। লিখিব তুমি যেতিয়ালৈকে স্কুলত বাধ্যতাক লিখি দেখুৱাব নোৱাৰিবা নহয়, তেতিয়ালৈকে দিয়ে থাকিব। কি হৈছে কথাটো? ঐ শুনা, ঐ এতিয়া এবাৰ লিখি দিলে মানে ভালকৈ পাৰি গ'লে আকৌ লিখিব নালাগে আৰু।